এই এংকা কৰি এই বাৰিষা হুলি ৰ খালি চেয়া মাখাই বিধান তোলে চেয়া মাখাই ৰু এই মুঞ্জিয়া মাখা যে কি কৰে এই মৰণ নহাতা আহা কথা আছিল কিছে ইমান পৰক লাগি নাহে আৰু বহাৰিতা তো একেবাৰে বা পিৰা আনি লৈছে একেবাৰে পিৰাত বুহি বুহি বিধান তুলব তুল হংকলে বিধানে তুলি পোৱা নাই তে যে আইচং তুলবা সদায় কাম 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 এতিয়া আহাৰ পৰা একেবাৰে কামে একেবাৰে তুলনি নাপাং ৰ কিতান বা চাবিচোন একেবাৰে কাম চাপাই থাকোঁতে মই যাম হে কমাম হা ঐ ইথানে নাযা কিয় মহাৰাণী যা ক'ত এনে এনে খাবা পোৱা তাতে নাযোৱা কিয় কামৰ ভয়ত পালাই লাজ নাপোৱা হেংকা কৰি ক'বা ভাতাৰ তাকতো একো ক'বাই নৰা গৰম খানাত কিমান বুকি থাকাতে সংকলে তুল তাতো কিবা কৰি আহি পাল ৰ বুকাতে বুকাতে আৰু এটা বা কহাই মূৰ্ছে যায় হিনা কাম বনত মুঠতে গুৰুত্ব নাই তাহাৰ মাটিখিনি যে ময়াবাও আছে একো কৰিব পৰা নাই ক'ত মূৰ্ছিলি হা ক'ত মূৰ্ছিলি ৰাতিপুৱাই পুৱাই ইমান আগতে ওলাই আহি হিনা ইথানহে আহি পালি পাথাৰত পানী চাব আহিছিলো ঐ পাথাৰত পানী চাবা যাওঁতে পাথাৰৰ পানীখিনি তোক বান্ধি ৰাখিছিল নেকি ইমান সময় তাতে অলপ দেৰি হ'ল খালি পানী চাব আহিছিলো ঐ তোৰ কিবা খবৰ আছে সেইগিলা পাছতো দেখা পাব এতে যে মাটিখিনি ময়াবা লাগে বিধান তুলবা লাগে কাই তুলিব হা কাই তুলিব খালি আমাকে ৰিহা কৰি থাকাটো হা আমাকে ৰিহা কৰি থাকা আৰু এটা ক'ত গিছে তিখানে যে আহিহি আহি পাই নাহি চুতৰ কৰি আগত ওলাই আহিছে সি তুই তাক লগ পোৱা নাই মই আৰু ভাবি আছিলো বিধানহে তুলবা আহিছে নেকি গাড়ীয়ে চাল্লা কহাইব মূৰ্ছে যায় হয় তেনেকুৱা বাহাতলৈ দিহে ওলাইছি যোন কহাই মূৰ্ছিলি ঐ কহাই মূৰ্ছিলি তুই হাক বাক চুলুঙাই মাই মুই ইমান থক থকতে হাক বাক পৰে নেকি মুই কি কৰি আছিলি ইমান সময় হা কি কৰি আছিলি 3 ঘণ্টা 4 ঘণ্টা হাগাতে যায় তোৰ ইমান সময় হা হাগাতে ইমান সময় যায় বিধান তুলবাৰ ভয়তে বহি আছিলি ক'ৰবাত জংঘলত যায় না নহয় ঐ মাই ঐ বিৰহং হার হাল উঠছে তাকে খাই কিনে আসলু এবার আহিলুং নহয় ঐ ইয়াত উহৰ কাৰণে এক বটল আনছুং দে সেইলাকে খাই ফুৰা নেকি চোৱা লুটা চালা ৰাতিপুৱাই বিধান তুল খা নিজে গলক লাগি খা নাখোৱা নাই দে মুই ভৰাই লম ইয়া মাটিকে থাকে না খুৱাম নাখা তা হাবলে নাখাই বাদ দে এই বিদ্যা তুজুনি খাম ইয়া অলপ খাম দে মই নি দং তাক বাদ দি এইয়া বিধান তুলছুং এজনে বান্ধেক এজনে তুলেক আপি আমি অলপ চাইনাত ছিৰাং এই ভানু ৰ এলা ৰাতিপুৱা সোনকালে আহি কিনে গাল খবাইছা হা কি মুৰি আছিল মোৰা হকন ক'ত মুৰি আছিল ৰাতিপুৱাই মই জলদি মৰম কিয় ইমান সোনকালে আহিব লাগি নেকি ঐ বিটা আমাক গাল খোৱাল নাই হা গালি খোৱাল আৰু কি কৰিবি তই উপায়তো নাই হ'ব দে বান্ধং দে আমি তুই তুলেক মই বান্ধং হ'ব দে খা খাৱা যদি ভাল দে মতা ভালে খাই বেচুং মিখা এই গল চল খুৱাইছে খাঙে ৰল মাৰ খাই গলাস মই বান্ধং ৰ বিধানখিনি হেই এপে খাই লওঁ ৰ তাৰ একেবাৰে একেবাৰে গিলি দিবা লাগছে মদখিনি খাবা হলে একেবাৰে কোনো কুলাই ইথানি যোন কুইছুঙে বিৰহং নাহাৰ হাল উঠছে বুলি কিনে তাৰ প্লেন ছু ইমান ধুনীয়া মদখিনি বাবা কাঢ়া আছে দে বিৰাট ভাল হৈছে বান্ধবা ঠেকাখিনিও বাবা মিচিঙে ঐ দে হয় বা দাওখান খুন্দি মই আগখিনি কাটং হয় ৰ মই ইৰে যাওঁ ৰ কাটে এতিয়া মই বান্ধং ৰলমান ভাল আছিল দে হাবিতা বিধানখিনি তুলবা ভাল আছে বঢ়িয়া বিধান মাতিও নাহে তিৰিকেইটাকে বৰ খং উঠি মৰি যোৱা মা কাম নাই তিৰিমখনৰ মুখ কাহি কি হৈছে ঐ মদ খুৱাই বেছি হ'ল নেকি নিচা লাগিল নেকি চকুত আঠা নহয় মাখানৰ আৰু কিতে কেনেমান কাম কৰিব পালি একেবাৰে বুকি মৰে বিৰাট বাজে তোৰ মুখ মাখা পাপা ঐ হৈছে দে একেবাৰে সেই 3 আখা বিধানৰ কাৰণে এইখিনি নুকুলাল ৰুবা নুৰলুং আজি এইখিনিকে ৰুবা লাগে আৰু তাতে মাটি আছে সেইখিনিকো ময়াই থৈ যাব লাগিব আজি কমৰ পুঠিয়াগিলা ভাল কৰি বান্ধি ল কালিয়ে যদি একেবাৰেতে তুলি দিল হৈ
কালি ৰুই হেনা শেষ কৰিব পাৰিলোঁ হৈ এই আলচিয়া মাখানৰ লগত পুৰি এনেকা হেনা হ'ল কে বাহিয়া বাহিয়া মাটিগিলাখান ৰুই থাকিব লগা হৈছে এই দকা পিছত খুলিবি ৰ মাই তাৰ ইয়াৰে ৰুম দে ৰু তাই কেনেকা কৰি ৰুৱা ৰুই থাক কালিয়ে যদি তুলি দিল হৈ কি মজা কৰি কালিয়ে ৰুই যাব পাৰিলোঁ হৈ জানিম না মাই ৰুবা কিয় নাজানিবি নাজানা বস্তু কি আছে বহাৰী খাতি খাবা ইচ্ছা আৰু ইথান ৰুবা নাজানো বুলি কলি হ'ব ঘৰতলে ৰুই হ'ব না এইগিলাখান ৰুই থাক মাটি ময়াবা যাবা আছে আজি ময়া নথালি কালি আৰু বিধানে তুলিবি না তুই সেই মাটিয়ে ময়াবি আজি কিমান সোনকালে জোকালো নুঠিলাই নুঠিলি হ'ব উঠছে বিধান চিধান তোলা নাই ক'ত যে গেল ৰাম ৰাতিপুৱালি তুই ৰুই থাক দে মই হেৰি কৰং যাই মাটিখিনি ময়াং যাই দে আৰু আছে নেকি মাটি তাতে কালি বিধান তুলবা লাগব আজি ময়া হেনা থুই দং তেতিয়াহে দানা পৰি থাকিব ধুনীয়া হৈ থাকিব মাটিগিলা যা ৰুম যা মই গুৰু চুৰুতো নায়ে গুৰুখিনিচোন বেচা হেনা একেবাৰে উদ্ভান ঢালি কৰি খাই পেলাইছে হেই চালা গুৰুকেইটা বিকি কিনে বিৰাট দিগদাৰ হ'ল ঐ বিটা দেচোন বান্ধি থাক একো কৰিব পাৰাই নাই হা একো কৰিব পাৰাই নাই কালি যদি বিধানখিনি তুলি দিলি হৈ সেনেকা কৰি অলপ মানখিনিকে আজি ৰুবা নালাগিল হৈ তোহাৰ কাৰণে চব এইগিলাখান হৈছে চব ফটাফট চ একেবাৰে গুৰু চুৰু বেচা হেনা তই টকা পইচা গিলাখান একেবাৰে ডাঙৰ মোবাইল লৈছা থাপা মোবাইল লৈছা ইথান মানুহ দি ময়াব লাগব তোহাৰ ঘৰত নৰা ঐ শান্তি মতে চাহ খোলা খাব নোৱাৰো খাবি দে পাছত চৌ লাহে লাহে যাবি কিন্তু কলা আৰু বগা নহ'লে চাববি মই উঠং ৰ কি কই বিটা আমাকে গুৰু বনাব লাগছে দেখা দিছা মোৰ ইবাৰ কি কৰবি বেটা গুৰু গাই মই বিক্ৰী কৰি শেষ কৰলো এটা উপায় নাই আৰু মই ইমান ডাঙৰ মাইকেটা উঠছে টানবা পাৰিম না বিটা আমি চেষ্টা কৰিছো বাবা কিয় নৰে মই পাতালা চ লেকচাৰ মাৰি থাকবা নালগে চ দে হ'ব দে চেষ্টা কৰি চাং দে পাৰ না যা কি কৰবি বেটা টানিবা লাগিল দে আৰু উপায় নাই দে চ লেকচাৰ মাৰি থাকি লাভ নাই ইমান টকা টেঙা ৰু চ এই মাই ইমান জোৰ নাতেন ইমান ডাঙৰ বুঢ়ী গাইটা উঠছে কিয় গুৰুখিনি যে বেচাবা দিবা নুশুনিছিলো কিয়ছো মোৰ কথা নুশুনিলি গুৰুহে বেচা খালি গুৰু বেচা এইবাৰ আৰু ময়াবা দৰালি হ'ব ঘূৰিব লাগে নাজানা নেকি লাগিলে ইমান ডাঙৰ বুঢ়ী গাইটা উঠছে টানবা দং দে মই নৰা আৰু কি কুলি তুই তই নিচা দমদমীয়া বেটাটা থাকাতে মাইকেটা টানে হা মাইকেটা টানে লাজ নাপা সেনেকা কথা কবা নৰা ৰ বিটা মই খুৰে বিটা চিৰাং দে বাবা অলপ খালি চিৰাই বিৰাট ভাল হা বিৰাট ভাল তোহা চিৰুৱা টানা কেইটাহে গম পাই মাই কিমান কি জোৰ লাগে এনেও টানবা লাগবই চিৰাং ঐ বুঢ়া তেওঁচোন গুৰুখিনি বেচাই হেনা নহা কৰিছা কথাতে কৈ নহয় বোলে যাৰ বোলে গুৰু নাই সি চবত চাই সৰু এইবাৰ বুজি পালি না গুৰু নহালি যে এনেকা কৰি মানুহ দিয়ে ময়াবা লাগে ইথান আলাপালি হ'ব চালা লগেৰে কেনেকা পাইছা গুৰু ভাল পৰা নাই হালত মানুহ ভাল পৰা নাই পালত চালা মাইকেটৰ ভাল পৰছা নাই আজি চব ইটা চিৰাং অলপমান
এ রাম দেহা মুড়ি যাব ওই আলচিয়া মাখানোর হেংকাই তুই টানিবি দে এবার আমি উঠিম বাঘ দেখা পালি পিছুৱাই ঘূৰি দেখা পালি আগুৱাই হেংকাই না হৈছে তোহাৰ কাম দেখা পালি ইমান আলা পায় আমার কথা কৌ না পালি একেবারে তাহার একেবারে পেটতে হাত ধৰি লুকায় ইমান ডাঙৰ তিৰিতে উঠছে মুইখানত টানবাই নৰা ওই পিতা বানরে খাবা হলে পারা দুই কাহি খাবা পারা কিন্নে পইচা লাগে তো ইনকা শাস্তি টান আৰু টান ডাঙৰ মাংস উঠিব উঠিকিনে তাকনে খুচাই থাকব ৰাতিপুৱাৰ পৰা কত লুটি পুৰা পাইছে মোরে সবরে লাগবল সেমো নেতে গান্ধী সুহা দিহা ও কি মোর তো হাগা লাগবাছে না বেটা হাগি হিমজা সিনেমার কাম করবা পালি তোহার হাগা লাগে তোহার জোর জোর জার জার করে তোহার গান্ধী চুহা খাবাখিনি হলে নুকুলাই হা খাবাখিনি হলে নুকুলাই রাতিপুৱাই শুন একাহি খাই হিনা ওলাই গিছিলি একাহে কি হব বুঢ়ী খাবি নহয় আৰু চৌ হাগা লাগা তা হাগা নালগা উলি গলে কিংকা হতে হাগা লাগছে হাগি দিম না গিতে নালাগে চৌ অলপমান তাৰে শুন চৌ আলু গাড়িয়া কেংকা পাইছে টান কোনে টান টান ছানাই হাই ছালা তিৰি আমি মুরগাল ছুং মুইখান টানি মাইকে ডাক টানি হি পারকাতে উঠি কিনে বুকি আছে ওই একেলা থেকিনে পাথর নমাই দিম শালা তিৰি চাবি এই বহাৰী আমাৰ হে কুটি মুৰা ঝুং হৈ যাবা হৈছে পাত না বুঢ়ী থাকি হ'ব দে চৌ দে বিজা মানুহ উঠিছুঙে না পুৰিছুঙে না একেবাৰে খবৰ নাই তাহাৰ মানুহ মাৰি পেলাব কোমৰ চমৰ বেকা কৰি ইমান জোৰে টানবা লাগে নাহি ও মাই শুন নাইকা ওই বাট পুরি লাগিতে খুশি দে কাহি মাতা ও পানী ছাপা ছাপা কৰি থাকে খবৰো নাই না পা কত শুনা পাবি তো হা কত শুনা পাবি মানুহ মাৰি পেলাবি তো হা হুছ নাই মৰণ নহতাৰ এই কি বুকি আছা হা কি বুকি আছা খুশ নোহা কথা কৈছা মানুহ আছে না নাই কি জানোতে আমি তাত প্লেট খুশে আছে যাই আছুং পানীৰ কথা চুবৰু চাবৰা বাজে কি শুনা পাংতে আমি এই বেটা হিগলা কথা বাদ দি তিৰে দুন্দিত বে ছকৰা ভাত চ চাং চ বেটা চ চ ভুক লাগছে ও যাৱাই ৰইবাৰ আলচিয়া মকা চাল্লা চ বিধান তুলবি চৌ মা চৌ তেও চৌ চৌ খৰ চৌ